নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 6 মে'। আজিৰ দিনটোতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। আজিৰ প্ৰথমটো খবৰে হ'ল খুব ডাঙৰ এখন আপডেট, ৰেচন কাৰ্ডলৈ গুৰুত্বপূৰ্ণ ঘোষণা। 10 মে'ৰ পাছত ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে লাভ কৰিব 5 লাখ টকাৰ সুবিধা। হিমন্ত বিশ্ব শৰ্মাই কিন্তু ৰেচন কাৰ্ডলৈ গুৰুত্বপূৰ্ণ ঘোষণা কিন্তু ইতিমধ্যে জাৰি কৰিছে। এতিয়াৰে পৰা ক'তো যাব নালাগে। ৰেচন কাৰ্ড থকা পৰিয়ালে কিন্তু লাভ কৰিব বিনামূলীয়া চিকিৎসা সেৱা। সকলো প্ৰকাৰৰ চিকিৎসা কিন্তু ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে। আপোনালোকে চিকিৎসা হ'ব পাৰিব। 5 লাখ টকা পৰ্যন্ত চৰকাৰী বেচৰকাৰী হাস্পতালত লাভ কৰিব ফ্ৰী চিকিৎসা। ৰেচন কাৰ্ড থকা পৰিয়ালৰ বাবে খুবেই ডাঙৰ এখন আপডেট। ৰেচন কাৰ্ড থকা হিতাধিকাৰীৰ বাবে বৃহৎ আকাৰৰ ঘোষণা কিন্তু মুখ্যমন্ত্ৰী চৰকাৰৰ। 10 মে'ৰ পাছত ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলে লাভ কৰিব 5 লাখ টকাৰ সুবিধাসমূহ। ৰেচন কাৰ্ড থকা পৰিয়ালে লাভ কৰিব বিনামূলীয়া চিকিৎসা সেৱা। আমাৰ দ্বিতীয় নম্বৰ আপডেটটো হ'ল খুবেই ডাঙৰ এখন আপডেট। কোটি কোটি লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। তো কোনবোৰ মানুহৰ একাউণ্টত চৰকাৰী ধন সোমাব সেয়াও আপোনালোকক ষ্টেপ বাই ষ্টেপ এইটো ভিডিঅ'ৰ মাধ্যমে জনাই দিম। মে'ৰ শেষৰ ফালে বা জুনৰ প্ৰথম সপ্তাহতে চৰকাৰে ধন মুকলি কৰাৰ সম্ভাৱনা কিন্তু ইতিমধ্যে জাৰি কৰিছে। অতি সোনকালে চৰকাৰে মুকলি কৰিব PM কিষাণৰ 14 নম্বৰ কিস্তিৰ ধন। সোনকালে লাভ কৰিব PM কিষাণৰ হিতাধিকাৰীসকলে 14 নম্বৰ কিস্তিৰ ধন। এতিয়াৰ পৰা কোনো সমস্যা নহ'ব। 14 নম্বৰ কিস্তিৰ ধন পাবলৈ এতিয়া কৰিব লাগিব কেইটামান বিশেষ ধৰণৰ কাম। কোনবোৰ বিশেষ ধৰণৰ কাম কৰিব লাগিব সেয়াও আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। সম্পূৰ্ণ কৰিব লাগিব eKYC কাম। যদি কোনোবাই eKYC কাম কৰা নাই এতিয়ালৈকে তো সোনকালে কৰি ল'ব পাৰে। CSC কেন্দ্ৰলৈ যায় আৰু আপোনালোকে নিজৰ মোবাইলৰ জৰিয়তে কৰিব পাৰিব। সঞ্চয় বেংক একাউণ্টৰ লগত সংযুক্ত কৰিব লাগিব আধাৰ নম্বৰ। অন্যথা কিন্তু আপোনালোকৰ বেংকত নোসোমাব চৰকাৰী ধন। আধাৰ সংযোজিত বেংক একাউণ্টলৈহে প্ৰেৰণ কৰা হ'ব 14 নম্বৰ কিস্তিৰ ধন। কোনোবাই যদি এতিয়ালৈকে KYC কৰা নাই সম্পূৰ্ণ কৰি লওক KYC কামসমূহ। আধাৰ লিংক নকৰিলে বঞ্চিত হ'ব পাৰে আঁচনিৰ ধনৰ পৰা। এতিয়ালৈকে যদি কোনোবাই সম্পূৰ্ণ কৰা নাই বেংকৰ লিংকসমূহ সোনকালে কৰি লওক আৰু সোনকালে লাভ কৰক